হেল্ল' ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কথা পাতো আহালৈ। আজি আপোনালোকৰ বাবে এটা সুন্দৰ কাহিনী লৈ আহিছোঁ, এজন খেনা জোৱানৰ কাহিনী। আহকচোন শুনি চাওক কেনে হয়। যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাহিনীটো মই সংগ্ৰহ কৰিছিলোঁ ফেচবুকৰ পৰা। ননীগোপাল দত্ত বুলি ব্যক্তি এজনে কাহিনীটো ফেচবুকত শ্বেয়াৰ কৰিছিলে। ইমান ধুনীয়া কাহিনী এটা আমালৈ উপহাৰ দিয়াৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ। আহক তেনেহ'লে আমাৰ কাহিনী আৰম্ভ কৰোঁ। এজন সেনা আৰু এটা এটিএমৰ কাহিনী। এজন আৰ্মিত কৰ্মৰত বিষয়া, যি অতি দুৰ্গম লে অঞ্চলত পোষ্টিং আছিল। তেওঁৰ গ্ৰুপৰ কোনো মানুহেই মোবাইল কম্পিউটাৰৰ ব্যৱহাৰ কৰিব নোৱাৰিছিল, কাৰণ শত্ৰুৱে যাতে এই শক্তিশালী ৰেজিমেণ্টটোৰ কোনো তথ্য কোনো কাৰণতে লাভ নকৰে। আচৰিত ঘটনাটো হ'ল, তেওঁ ওচৰতে থকা এটা এটিএমলৈ জইন কৰাৰ পিছদিনাৰ পৰাই গৈ 100 টকাৰ নোট এখন উলিয়াই ঘূৰি আহিছিল। এইদৰেই সদায় গৈছিল আৰু সদায় 100 টকাৰ নোট এখন উলিয়াই ঘূৰি আহিছিল। এটিএমটোৰ গাৰ্ডজন এই কথাটোতে আচৰিত হৈছিল। ইউনিফৰ্মত অহা মানুহজনে সদায় কিয় 100 টকা উলিয়াবলৈকে অত দূৰ অহা যোৱা কৰে? তাকো চাইকেল লৈ 15 কিলোমিটাৰ পথ। কিন্তু সেনাৰ প্ৰতি থকা পুৰণা ভয়টোৰ বাবেই তেওঁ সেনাৰ বিষয়াজনক সুধিবলৈও ভয় কৰিছিল ইয়াৰ ৰহস্য কি। আন দিনাৰ দৰে সিদিনাও সেনাৰ বিষয়াজন আহিছিল এটিএমটোৰ টকা উলিয়াবলৈ। সেইদিনা এটিএমটোত 2-4জন ভিৰ আছিল। সেইবাবেই গাৰ্ডজনৰ কৌতূহলী চকু দুটাই ভাবিলে, কিয় 100 টকাহে সদায় উলিয়াই আজি সুধিমেই। যদি মাৰপিট কৰেও ওচৰত থকা 2-4জন সাধাৰণ লোকে মোক বচাবই। এই সাহস কৰিয়ে এটিএমটোৰ গাৰ্ডজনে সুধিলে, চাহাব, এটা কথা সুধো, বেয়া নাপাব। আপুনি কিয় অত দূৰ বাট ঘূৰি পাই আহি সদায় কেৱল 100 টকাহে লৈ যায়? সপ্তাহটো বা মাহটো চলিব পৰাকৈ সৰহকৈ ধন উলিয়াই নিনিয়ে কিয়? ভদ্ৰ আৰ্মী বিষয়াজনে কপাল মোহাৰি মোহাৰি গাৰ্ডজনৰ কাষতে বহি ক'লে, কাকা, মোৰ এটিএমৰ লগত মোৰ মানুহজনীৰ মোবাইল নাম্বাৰ লিংক কৰা আছে। মই যেতিয়াই ইয়াত টকা উলিয়াওঁ তেতিয়াই তাইলৈ এটা মেছেজ যায় আৰু তাই গম পায় যে মই কুশলে আছোঁ। শত্ৰুৰ টপত গুলীয়ে আজিও মোৰ মানুহজনক একো কৰিব নোৱাৰিলে বুলি ভাবি মোৰ নামত 2 ফুট সেন্দুৰ শিৰত মেছেজ পালেই লগায়। মোৰ বৃদ্ধ ৰোগগ্ৰস্ত মায়ে মেছেজ গ'লেহে দুপৰীয়াৰ আহাৰ খায়। এতিয়া বুজিলা কাকা, এই এটিএমটো আৰু 100 টকাটোৱে মোৰ মৰম, ভালপোৱা, শ্ৰদ্ধা, আদৰবোৰক কিদৰে জীয়াই ৰাখিছে। এইবুলি কৈয়ে সেনাজনে নিজৰ পকেটৰ পৰা সেইদিনা উলিয়াই লোৱা 100 টকাৰ নোটখন উলিয়াই গাৰ্ডজনৰ হাতত তুলি দি ক'লে, লোৱা, আজি তুমি নিজৰ পৰিয়ালৰ লগত বহি মিঠাইৰে চাহ খাবা আৰু মোৰ পৰিয়ালটোৰ কুশল চিন্তা কৰি ঈশ্বৰৰ ওচৰত সেৱা ল'বা। সেনা জোৱানজনৰ নামত আপোনালোকে এটা লাইক কৰি দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ভাল লাগিব। সেনা জোৱানসকললৈ এটা চেলুট। জয় হিন্দ, জয় জৱান।